Hello viewers, নমস্কাৰ। আজি আপোনালোকক মই সানডে স্পেশাললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আছো পাঁচটা আচৰিত ধৰণৰ হাতৰ আৰু লগতে থাকিব এটা কৌতুক। আপোনালোকক এটা হাতৰত 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। যদি আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত সেই সঠিক শুদ্ধ উত্তৰটো কৈ দিব নোৱাৰে তেনেহ'লে মই উত্তৰটো কৈ দিম আৰু বাকি এটা হাতৰ আপোনালোকৰ বাবে এৰি দিয়া হ'ব আৰু সেই সঠিক উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যিজনে মানে শুদ্ধ উত্তৰটো দিব পাৰে তেওঁক নেক্সট ভিডিঅ'টোত তেওঁৰ নাম ঘোষণা কৰা হ'ব। ধন্যবাদ। তেন্তে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নমতাকৈ বিয়া ঘৰৰ অভাতল ভৰিল, শেষতকৈ কইনাজনী পানীত পৰি মৰিল। সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হৈছে দুৰ্গা পূজা। নংটো এনে এটা বস্তু যিটো সদায় বাঢ়ি যায় কিন্তু কেতিয়াও কমি নাযায়। সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হৈছে বয়স। 8 নং কি? ভোক নলগাকৈ খালো কিন্তু পেট নভৰিলে, বৰঞ্চ মানুহৰ আগত লাজে পালো। সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হৈছে উজুতি। এতিয়া হৈ গ'ল 3টা হাতৰ হৈ গ'ল। এতিয়া মই আপোনালোকৰ মাজলৈ আনিছো এটা কৌতুক। আৰম্ভ কৰিছো। এদিন কি হ'ল, মানুহসকলে মানে কইনা আনিলে। কইনাজনী আনিলে। এসপ্তাহৰ মাজত শাহুৱেকজনীয়ে ক'লে যে বোৱাৰী ধান মৰা। বোৱাৰীজনী এতিয়া বিপাঙত পৰিল, কাৰণ তাই ধান মাৰিব নাজানে। শাহুৱেকক কথাষাৰ ক'লে। শাহুৱেকে ক'লে বোৱাৰী ধান মাৰিব নাজানে, মই শিকাই দিছোঁ। ধান এনেকৈ নামাৰে, পকতিয়াই মৰা বুলি ক'লে। শাহুৱেকজনী সেইবুলি কৈ গ'লগৈ। তাৰপিছত বোৱাৰীজনীয়ে চিন্তা কৰিছে, মই পকতিয়াইতো ধান মাৰি পোৱা নাই। তাই কি কৰিলে, পানী এবাল্টি আনি ল'লে। পানী এবাল্টি আনি ল'লে, পকতিয়াই একো ধান মাৰে। তাৰপিছত শাহুৱেকে দেখিলে এই কাণ্ডটো। বোৱাৰী তুমি ধান এনেকৈ নামাৰে, পকতিয়াই তোমাৰ ভৰিয়েহে পকতিয়াই মাৰিব দিছিলোঁ। সেইটো কথা গ'ল। আকৌ এদিন মানে নতুনকৈ যিহেতু কইনা আনিছে, কইনা যাবলৈ মানুহ আহিছে। মানে শাহুৱেকে ক'লে ভাত খাই যাব বুলি বহক। তাৰপিছত শাহুৱেকে আহি বোৱাৰীকে ক'লে বোৱাৰী ভাত বনোৱা বুলি ক'লে। তাৰপিছত শাহুৱেকে ক'লে বোলে আজি বোলে শাকত পাদন অকণমান দি দিবা। সেইবুলি কৈ মানে শাহুৱেকজনী গ'লগৈ। তাৰপিছত বোৱাৰীজনীয়ে শাহুৱেকজনী যোৱাৰ পিছত চিন্তা কৰিলে, মইতো শাকত পাদন দি এইখন মানুহ কেনেকুৱা শাকত পাদন দি খায়। তাৰপিছত তাই কি ক'লে, যিহেতু মোক শাহুমায়ে কৈছে শাকত পাদন দিব কৈছে যদি দিবই লাগিব, উপায়তো নাই। তাই কি ক'লে, শাক বনাই লওঁ। তাৰপিছত তাই যিহেতু শাক বনাই আছে তাই পাদন দিবলৈ বহিছে শাকৰ চৰুত। পাদন দিবলৈ লওঁতে কি হ'ল কথাটো, টিকন গ'লগৈ। তাই টিকন মানে হয়তো আপোনালোকে বুজি পাইছে, পায়খানা। তাৰপিছত তাই পায়খানা পাতিবলৈ লওঁতে মানে পায়খানা গ'লগৈ। তাৰপিছত তাই হৈ গ'ল, হেতা মাৰি দিলে শাকত। তাৰপিছত খাবলৈ বাঢ়ি দিছে। শাহুৱেকে কৈছে অকণমান দেৰি পিছত খাই, বোৱাৰী শাকখিনি বোলে গু লাগিছে। গু লাগিছে বোলে খাই। কি দি বনাইছিলে বোলে। তাই কৈছে বেয়া নাপাব বোলে, আপুনিয়ে কৈছিলে মোক বোলে শাকত পাদন দি খাবলৈ, পাদন দি দিবলৈ। কি পালোঁ মই। নিশ্চয় আপোনালোকে কৌতুক শুনি ভাল পালে। এতিয়া আমি 4 নম্বৰ হাতলৈ আহিছোঁ। মন মাৰি বহি থাকে কিন্তু হেণ্ডছেক দিলে বমি কৰে। সময় আৰম্ভ। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হৈছে টিউবৱেল। ইতিমধ্যে 4টা হাতৰ হৈ গৈছে। আপোনালোকে কেইটা হাতৰ উত্তৰ দিব পাৰিলে কমেণ্ট কৰি জনাব। এতিয়া 5 নম্বৰ হাতৰটো হৈছে যে বুঢ়াই বুঢ়ীক সুধিলে যে বুঢ়ী মই বজাৰৰ পৰা কি আনিম। তেতিয়া বুঢ়ীয়ে ক'লে সোণৰ আনিবা গুটি গুটি, তামোল আনিবা পাত, পানী আনিবা চলচলি, হাতী আনিবা দাঁত। শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো
চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।